Hi everyone, good evening. মই পাহি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই ভাবিলোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আলু দুটা কাটি ল'লোঁ আৰু এতিয়া বইল কৰি ল'ম। আলু উতলিছে আৰু আলুখিনি বইল হৈছিলে নাই চাই লওঁ। নাই হোৱা নাই। আলুখিনি বইল হৈ গ'ল আৰু এতিয়া গেছটো অফ কৰি আলুকেইটা গুচাই ল'লোঁ ফাৰ্ষ্টে আৰু এতিয়া পিহি ল'ম। ইয়াত দিবৰ বাবে এটা সৰু পিঁয়াজ কাটি লৈছোঁ মিডিয়াম চাইজৰ, জিৰা পাউডাৰ লৈছোঁ আৰু হালধি লৈছোঁ, সোৱাদ অনুসৰি নিমখ লৈছোঁ আৰু অকণমান স্মেলটোৰ কাৰণে লৈছোঁ মই নৰসিংহ পাত আৰু এপিনে সৰু নহৰু দুটা লৈছোঁ আৰু এইখিনি আমি মিক্স কৰি দিম। এইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। যিহেতু মই ফাৰ্ষ্ট বনাইছোঁ সেইকাৰণে কমকৈ বনাইছোঁ। আটা লৈছোঁ মই এবাটি আৰু এতিয়া ইয়াত মই পানী দি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া মই পিটিকি লোৱা পিটিকাখিনি দি ল'ম। ফাৰ্ষ্টৰকেইটা ভাল নহ'ল কাৰণ পানীখিনি অলপ কম হ'ল আৰু মই ফাৰ্ষ্ট টাইমো বনাইছোঁ সেইকাৰণে ভাল নহ'ল। লাষ্টৰকেইটা ভালেই হৈছে, স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, বেয়া হোৱা নাই যেন লাগিছে আৰু যেতিয়া আলু পৰঠা বনোৱা হয় ভালকৈ তেতিয়া চবতে আলু নাথাকে কালাৰটো বহুত ধুনীয়া আহিছে, পূৰা আলু পৰঠা নিচিনা লাগিছে আৰু
আৰু বনাই হৈ গ'ল গোটেইকেইটা আৰু দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু ফাৰ্ষ্টৰকেইটা পুৰণাকেইটা বেছি ধুনীয়া নহ'ল মানে ভাল নহ'ল কাৰণ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ কিন্তু পাছৰকেইটা ধুনীয়া হৈছে পৰঠা নিচিনা লাগিছে দেখিবলৈ ফাইনেলি পৰাঠা ৰেডি হৈ গ'ল আৰু এতিয়া খাম আৰু মই চাহৰ লগত খাম দেখিছে ইয়াৰ দেখিবলৈ কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত আৰু আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা হৈছে এতিয়া খাই চাম আৰু খাবলৈ ভাল আছে কেতিয়াবা আপোনালোকে বনাই খাব এনেদৰে মইতো ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আৰু ভিডিঅ'তে দেখিছিলোঁ এনেকৈ বনোৱা আগতে মই এনেকৈ বনাই খাই নাই পোৱা ভাল লাগিছে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ আৰু বহুত জল্দি আৰু নতুন ভিডিঅ'লৈ মই আহি থাকিম বাই বাই এখন কাৰ মাৰ্কছ পালি কাৰ মাৰ্কছ পালি এখন কি মই মাস্কটো মাৰি দেখোঁ বা ইমান সৰু মাস্ক